অসমৰ এখন ৱেব সিৰিজ আৰু তাত আছে 272টা এপিসোড লিংক বিচাৰি বিচাৰি হাহাকাৰ ভিডিও কিমান আছে কৈছো 272টা জনি সিন্স আৰু মিয়া খালিফাক পিছ পেলাব পৰা অসমৰ দুই অভিনেতা অভিনেত্ৰী দেহ মন জয় কৰিব পৰা সংলাপ মুখ খাই পেলোৱা বেয়া ভিডিঅ' প্ৰস্তুত কৰি এতিয়া এওঁলোকৰ বিয়া সকলোৱে কৈছে উৰুলি দিয়া বিগত দুদিনমান ধৰি সামাজিক মাধ্যমত এটা বস্তু ট্ৰেণ্ডত আছে বন্ধুসকল ভালদৰে লক্ষ্য কৰক এওঁলোকলৈ এগৰাকী ফুলকমলীয়া যুৱতী আৰু এজন টপা আংকুল দুয়োটাৰে কেইবাটাও ভিডিঅ' ভাইৰেল হৈ পৰিছে বেয়া ৱেবছাইটত দুয়োজনে বেয়া কাম কৰি থকাৰ সময়তে কৰিছিল ভিডিঅ' ৰেকৰ্ড কিন্তু এতিয়া সেই ভিডিঅ'বোৰ সকলোৰে মোবাইলে এটা দুটা ভিডিঅ' নহয় 272টা প্ৰস্তুত কৰিছে ভিডিঅ' এওঁলোকে কিন্তু বৰ্তমানলৈকে 11টা ভিডিঅ'হে আপলোড হৈছে ছ'চিয়েল মিডিয়াত এতিয়া সেই ভিডিঅ' বিচাৰি সকলোৱে হাহাকাৰ কৰি আছে এজন টপা আংকুলৰ লগত এজনী ফুলকমলীয়া ছোৱালী মন পৰখা ভিডিঅ' যুৱতীগৰাকীৰ আৰু ব্যক্তিজনৰ ভিডিঅ' ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সকলোৱে স্ক্ৰল কৰিছে সকলোৱে কমেণ্ট কৰিছে লিংক লাগে যদি লিংক লাগে কমেণ্ট কৰা নহলে 100 টকা দিয়া বৰ্তমান সময়ত যুৱতী আৰু মহিলাসকলৰ হৈছে কি নিজৰ কামনা বাসনা পূৰণ কৰিবলৈ গৈ কিয় হৈ পৰে বেলেগ পুৰুষৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এতিয়া এই দুজনৰে বিবাহ সম্পূৰ্ণ হল যুৱতীগৰাকীৰ হিৰত হিন্দুৰ পিন্ধালে অসমৰ জনি সিন্সে সকলোৱে কলে উৰুলি দিয়ক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেন্ট বক্সত জনাব ধন্যবাদ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক